পূজালে বোলে চবেই গ'ল, মই যাবলৈ নাপোৱা নহয়। আৰু কোন যাব নাপোৱা সুধোচোন। কিবা এজনীলৈ ফোন এটা কৰি লওঁ, তাই যাব পাৰিছেনে নোৱাৰিছে, তাইকো সুধো ক। হেল্ল'। হাৰামজাদি, তই যে আজিকালি গান এটা নলগা হ'লি যে। আগতে সেই গাৰ্মিটো লগা হ'লে বৰ ভাল লাগে হ'লে। লগাবি আকৌ, গীতে নাচিবলৈ মন যায় নহয়। ফোনটোত কলা তিনিটা লগাই থবি পাই। হেৰি, তোক কথা এটা সুধিবলৈ আহিছিলোঁ। তোমাৰ মতাটোৱে তোক হেৰিলৈ নিছে নাই বাৰু? বিয়ালে নহয়, এজনী যে অকল খকত মৰি থাক, বিয়ালে বোলে। তোৰ মতাটোৱে তোক পূজা চাবলৈ নিছে নাই সুধিছোঁ। নিছে। কেতিয়া গ'লি? কালি ৰাতি। আমাৰ মতাটোৱে মোক কেনেকুৱা নিছে। পূজা চাবলৈ কেনেকুৱা নিছে আমাৰ মতাটোৱে। কেনেকুৱা নিছে বাৰু, মোৰ এনেকুৱা ভাল লাগিছে আমাৰ মতাটোক, মানে মোৰ এনেকুৱা ভাল লাগিছে নহয়। চবেই পূজা চাবলৈ গৈছে, মই গৈছোঁ আকৌ আমাৰ মতাটোৰ লগত। চাইকেলত এনেকৈ বহি লৈছোঁ, সি চলাইছেনে নোৱাৰিছে। তাৰপিছত এধাৰ ৰাস্তাত মই চলাইছোঁ আকৌ। সেইটোৱেইটো মোৰ মেইন প্ৰব্লেমটো হ'ল, মই গুৱাহাটীৰ পৰা আহিবই নালাগিছিলে। পিল্লা মতাটো আকৌ ইয়াত আকৌ খোৱা অসুবিধা নহয়, কাৰণ মই চুৰ কৰোঁ যে নুকবাৰীত। তই জান নাই, গোবৰ খাটিয়াটো বাৰীখনত নহয়, কলডিলতে আকৌ লাগিলে নহয়। সেইদিনাখনি কলডিল আনিছিলোঁ যে আকৌ এটা লাগিলে। এডাল জানো ফোনটো কি হ'ল জানো। হেল্ল', শুনিছ নাই? শুনিছ। আকৌ সিহঁতৰ নহয়, সিহঁতৰ জেওৰাখনৰ তাত নহয়, এনেকৈ জাতিলাও জোপা পেলপেলকৈ বগাই গৈ আছিলে। তই আহোঁতে পুলি হৈ আছিলে চাগে, এতিয়া ডাঙৰ হ'ল। তই ইয়াৰ পৰা যোৱা কিমান দিন হ'ল। হাৰামজাদি, কথা ক'বলৈ আহিছ হে। তোৰ সেই জাতিলাওটো তই চাই থৈ গৈছিলি, লাগুংতে তই চাই থৈ যাব পাৰিলি হে। হাৰামজাদি, মই সেইটো চুৰ কৰিম কাইলৈ কি মই আজিয়ে চুৰ কৰিম। হাৰামজাদি, সেই জাতিলাওটো মই চুৰ কৰিমগৈ। হাৰামজাদি চালি। কি হ'ল? পূজা কি ল'লো নে? পূজা চাবলৈ যাওঁতে কমটি মতাখন আহিছিলে। কেনেকুৱা ধুনীয়া ধুনীয়া ডেকা ল'ৰাবিলাক আহিছে, আচৰিত ডেকা ল'ৰাবিলাক আহিছে পাই। হয় নেকি? আহে, ডেকা ল'ৰাবিলাকে বহুত আহে। ঢেৰ ডেকা ল'ৰাখন আহে নহয়, দমকৈ ডেকা ল'ৰাবিলাকে আহে। ময়ো আকৌ কিছু যৌৱন লৈ কিনে গৈছোঁ নহয়। হেৰি আকৌ, এনেকৈ মই মানে কি কৰি গৈছোঁ নে, নিউ মডেলকৈ গৈছিলোঁ আকৌ। মানে মোৰ ভাগৰ ব্লাউজটো ফাটিলে মানে ব্লাউজটো। সেইকাৰণে মই নহয়, মতাও নহয়, গেঞ্জিটো নহয়, ব্লাউজ পিন্ধি কিনি গৈছোঁ। আজিও সেইযোৰকে পিন্ধিয়ে আছোঁ। সেই মতা সেই গেঞ্জিটো ব্লাউজ বনাই কিনি পিন্ধি গৈছোঁ আকৌ। মতাখনে দেখি পগলা। তাৰপিছত একেবাৰে আৰু ষ্টেজত উঠি দিলোঁগৈ নহয় মই আৰু। পূৰা একে চাক ভোজ ভাজকৈ পূৰা মই নাচি দিলোঁ নহয়। মতা ইমপ্ৰেছ। সাংঘাতিক মতা ইমপ্ৰেছ হৈ গৈছে। কেনেকুৱা মতা ইমপ্ৰেছ হ'বই, কাৰণ মই বহুত ধুনীয়া দেখিবলৈ। ব্লাউজকে গেঞ্জি বনাই পিন্ধি যোৱাজনী ধুনীয়া বুলি চবেই জানেই। দুখীয়া হ'লেও কি হ'ল, মোৰ যৌৱনটো আছে নহয়। সেইকাৰণে। কি গৰমৰ কথা নকবি আৰু পাই, ইমান গৰমখন হৈছে। ঢেৰ গৰম হৈছে পাই। চিচি বগাখনলৈ এনেই আহিলোঁ পাই, গুৱাহাটীত থকা হ'লে ভাল আছিলে। কিন্তু পিল্লা মতাটোৱে আকৌ গুৱাহাটীত গৈ কিনি ওলাই দিলেগৈ যে, প্ৰণৱে মোক একেবাৰে খেদিছে, মাৰি পঠিয়ালে। এজনী বুলিব আগতে এটালৈ যোৱা, পিল্লাটোলৈ যোৱা, এই অকণমানিটোৱে মোৰ জীৱনটো খালে। সি এতিয়া ক'লৈ যাব? সি গৈছে সেই মদ খাবলৈ গৈছে, খুৰীদেউজনী ঘৰত চুলাই খাবলৈ গ'ল। চুলাই খাবলৈ গৈছে। হ'ব দে, ৰাখ নহ'লে। হ'ব, মই চাওঁগৈ ভিতৰত। হ'ব, কি হৈছে চাওঁগৈচোন। ৰাখ। খুৰীদেউজনী ঘৰত, এই যে গোবৰ খাটিত খুৰীদেউজনী যে, সেইজনী খুৰীদেউ বুলি ক'ব নালাগে, হাৰামজাদি হয় এক নম্বৰ। সেই খুৰীদেউজনী ঘৰত নহয়, সেই জাতিলাও এটা লাগি আছে আকৌ, টিংখনতে ওলমি লাগি আছে। কলডিল এটা লাগি আছে, কলডিলটো বুলি লৈ আহোঁগৈ। কোনে খাব সিহঁতৰ ঘৰত কলডিলটো? মই চুৰ নকৰিলে বেলেগে চুৰ কৰাটো কোনো নাই নহয়। মই এক নম্বৰ চুৰণি হয়। সিহঁতৰ এতিয়া সেই কলডিলটো যদি হৈ নপৰোঁতে, তেতেই নাযাওঁতে মই আনি কিনি ঘৰত ভাজি কিনি খাব লাগিব। এতিয়া সেই পিল্লা মতাটোৱে গৈছে নহয় মদ খাবলৈ, সেই খুৰীদেউজনী ঘৰত, সেইটোকো মাতি আনোগৈ। সেইটো অকল মদ খোৱাখনকৈ কৰি থাকে। গুৱাহাটীত থাকোঁতে প্ৰণৱে অলপো মদ নাখায় হ'লে, খালি মাইকীখন জোকাই ফুৰে হ'লে। এতিয়া সেই গাঁৱলৈ আহিলে যেতিয়া সি মদ খোৱা ধান্দাটো আছে, তাক এৰুৱাব লাগিব। মই গছক দিম আজি। আজি যদি আহি কিনি যদি মোক মাৰে নহয়, তাক মই এনেকৈ কৈ গছকি কিনি নহয় তলতে ভৰাই থৈ দিম, নেলুডাল চেপি দিম, সেইটোক মাৰি পেলাম আজি মই। মাৰিব নাপায়, স্বামী মোৰ ভাগৰ আকৌ পাতি নহয় জানো, মাৰিব নাপায়। মই যাওঁ বিচাৰি আনোগৈ সেইটোক।
অ' মেছেজ এখনেই আহিলে পাই মেছেজ এখনেই আহিলে অ' কোনোবাই ৰিচাৰ্জ এটা ভৰাই দিছে অ' মাই গড কোনোবাই ৰিচাৰ্জ ভৰাই দিলে কোনোবাই ৰিচাৰ্জ ভৰাই দিছে মোক বহুত ধুনীয়া ফেচবুকত মতা এটা পতাইছিলোঁ আকৌ ৰিচাৰ্জ এটা ভৰাই দিছে মই এখন স্মাৰ্ট থাকোঁ পাই বহুত স্মাৰ্ট থাকোঁ ফেচবুকত মতা পতাইছোঁ ইনষ্টাগ্ৰামত মতা পতাইছোঁ একে ৰিচাৰ্জ ধমাধম কৰি দিছে কালি এটা আহিলে আজি এটা আহিছে অঁ এতিয়া চাওঁগৈ মোক আকৌ ফোন কৰোঁগৈ আকৌ বেলেগ এটা মতাৰ লগত আকৌ হেল্ল' হাই বাই বাই কৰিব লাগিব নহয় যাওঁ আগতে মতাটো বিচাৰি আনো তাৰপিছতে সেয়া কেনেকৈ বিচনাত শুৱাই থৈ দিম সি এনেও নিচাত আহিছে তাক বিচনাত শুৱাই থৈ দিম তাৰপিছতে মই পূৰা হেল্ল' হেল্ল' মাৰি থাকিম মতাখন পতাই থাকিম যাওঁ